সব পলিটিক্স টু ডেমোক্ৰেচিত বিভিন্ন কাৰণত উত্থান পতনবিলাক হয় আৰু যেটো মেন্ডেট এটোটো আমি অলৰেডি একসেপ্ট কৰিছো আৰু আমাৰ মাজত আমি নিজৰ মাজত এটা ইন্ট্ৰস্পেকশন বা পৰ্যালোচনা বা ব্ৰেইনষ্টৰ্মিং আমাৰ চলি আছে যে কোড ভুল হল কোড ভাল হল আৰু যিখিনি মিশন ভিজন লৈ কাম কৰিছো এটো ফাউন্ডেশন লেভেল আছিল গতিকে ইয়াৰ যেটো ইম্প্যাক্ট এটো অলপ টাইম লাগিব আমি শিক্ষাৰ কাৰণে কাম কৰিছো ভূমিৰ কাৰণে কাম কৰিছো হেল্থৰ কাৰণে কাম কৰিছো যিখিনি আমি কাম কৰিছো এই কামৰ যেটো ইম্প্যাক্ট এটো আহিবলৈ লাহে লাহে অলপ টাইম লাগিব আৰু আমি ফাউন্ডেশন খিনি কৰিলো যে ডেভেলপমেন্টটো এটা ডাইৰেকশনত যাব লাগে শান্তিটো এটা ডাইৰেকশনত লৈ যাব লাগে সহবাসস্থান জাতি জনগোষ্ঠীৰ মাজত সন্মান সহকাৰে জীয়াই থকাৰ এটা পৰিবেশ গঢ়িব লাগে এই গুটি বিষয়বিলাক আমি এটা ডাইৰেকশনত লৈ আহিছিলো আৰু ইয়াৰ ফাউন্ডেশন খিনি আমি আৰম্ভ কৰিছো গতিকে অনাগত দিনত বদলেণ্ড অঞ্চলটো সুস্থ এটা অঞ্চল হিচাপে শান্তিৰ এটা অঞ্চল হিচাপে এটা ষ্টেবল এটা এৰিয়া হিচাপে আমি স্থায়ীভাৱে কৰি প্লাই আগুৱাই যোৱাৰ কাৰণে ইয়াত বহুতখিনি কাম কৰিব লগা আছে এই কামটো অনাগত দিনত চৰকাৰে কৰিব লাগিব আৰু আমিও বিৰোধী থাকি আমাৰ দায়িত্বটো আমি পালন কৰি যাম